ছাৰক খোজ কৰিব লাগে ছাৰৰ গাড়ীত আছোঁ মই শেষত ছাৰ গৈ পালে ৰঙা ঘৰত অৰ্থাৎ আৰক্ষী থানাত 100 গৰু মৰিলে বাঘৰু মৰণ পুনৰ এই কথা প্ৰমাণ হ'ল আজি দবকাত সাৱধান আঁচনি বা যিকোনো সামগ্ৰী পোৱাৰ আশাত কাকো বিশ্বাস নকৰিব কাৰণ আজি দবকাত আজমল ফাউণ্ডেশ্যন আৰু মাৰ্কাজুল মাৰিফৰ নামত ধন সংগ্ৰহ কৰা এজন প্ৰবঞ্চকক আটক কৰে ৰাইজে কিয়নো ই ৰিক্সা দিয়াৰ নামত ধন সংগ্ৰহ কৰে প্ৰবঞ্চকটোৱে দীৰ্ঘদিনৰ পৰা হোজাইৰ ভিন্ন অঞ্চলত ধন সংগ্ৰহ কৰি আহিছিল এটা প্ৰবঞ্চকৰ দলে আৰু আজি দবকা ডিফু বাইপাছত প্ৰবঞ্চকটোৱে চাহৰ খৰচ নিবলৈ আহি ৰাইজৰ ৰোষত পৰিল আৰু ৰাইজে প্ৰবঞ্চকটোক ধৰি সমজাই দিয়ে দবকা আৰক্ষীক ইফালে প্ৰবঞ্চকটোৰ নাম আব্দুল মজিদ বুলি জানিব পৰা গৈছে এই মুহূৰ্তত কিছু দৃশ্যাংশ আপোনালোকক দেখুৱাইছোঁ মন কৰক এই দৃশ্যলে এইজন হৈছে প্ৰবঞ্চক আৰু এই প্ৰবঞ্চকটোৱে বিগত বহু দিনৰ পৰা হোজাই নগাঁৱৰ ভিন্ন অঞ্চলত এনেদৰে প্ৰবঞ্চনা কৰি আজমল ফাউণ্ডেশ্যন মাৰ্কাজুল মাৰিফৰ নামত 500-1000 টকা এনেদৰে সংগ্ৰহ কৰি আছিল বোপাৰ দিন বেয়া আছিল আজি আৰু যাৰ বাবে এনেদৰে দেখিবলৈ পোৱা গৈছে আজি ধৰা পৰিল ৰাইজৰ ৰোষত আৰু ৰাইজে এনেদৰে কৰায়ত্ব কৰি লোকজনক দবকা আৰক্ষী থানাত সমজাই দিয়ে হোজাই নগাঁৱৰ বিশেষকৈ নগাঁও কামপুৰ থানা অন্তৰ্গত লুটুমাৰী চিমলাই পথাৰৰ প্ৰায় 200 জনকৈ লোকৰ পৰা 500-1000 টকাকৈ সংগ্ৰহ কৰিছিল এই প্ৰবঞ্চকটোৱে মন্তব্য আছে এই মুহূৰ্তত আমি আপোনালোকক মন্তব্য শুনাই ল'ব বিচাৰিছোঁ এই লালং পথাৰৰ মানুহ কেইবাজন লেবাৰ আছে সেই লেবাৰবিলাকক তেখেতে ফোন কৰিছে যে এই মানুহ লোৱা পইচা লোৱা মানুহজনে ফোন কৰিছে যে এবছৰ আগত পইচা দিছিলে 1000 টকা 1500 টকা কোনোবাই এনেকুৱা কামত ভৰাই পেলাই দিছিলে কিন্তু আজি আহিছে তেখেতে কৈছে অলপ ছাৰক খোজ কৰিব লাগে আৰু ছাৰৰ গাড়ীত মই আহি আছোঁ মই ইয়াত নামি যাম আৰু ইয়াত পইচা লওক তেতিয়া তেখেতে মোৰ লগত যোগাযোগ কৰিছে যোগাযোগ কৰি পেলাই কৈছে আপুনি শুনিছিলোঁ আজমলত আছিলে যে এনেকুৱা হয় নেকি বুলি মই জানো আজমলত এনেকুৱা পইচা লোৱা নিষিদ্ধ আছে কিন্তু এনেকুৱা নহয় কিন্তু মানুহজন আহিলে মোক মিলাই দিবা তেতিয়া মই তাক পুছতাছ কৰিছোঁ কৰাৰ পিছত দেখিছোঁ সি একো ক'ব নোৱাৰে তাৰ লগত কোন জড়িত আছে তাকো আনিব নোৱাৰে তেতিয়া ৰাইজে আহি পেলাই ঘেৰাও কৰিছে আৰু ৰাইজে পুছতাছ কৰি পেলাই থানাত সমজাই দিছে খবৰ পাইছোঁ আমাৰ মিডিয়া বন্ধু এজনৰ পৰা তেখেতে আমাক ফোন কৰি জনাইছে যে এনেকৈ দবকা SS মেডিকেলৰ ফ্ৰণ্টত আশীনগৰৰ এজন মানুহ এই মানুহজনে এই আণ্ডাৰ কামপুৰ PS চিমলাই পথাৰ নামৰ জাগা এখনৰ কেইবাজনো মানুহৰ পৰা টমটম বা চাকৰি দিয়াৰ নামত পইচা খামৰ ভিতৰত পইচা সংগ্ৰহ কৰিছে আমি আহিছোঁ আহি মই প্ৰথমতে মিডিয়া বন্ধুসকলক ধন্যবাদ দিম আমি অহাৰ আগতে তেখেতসকলে আহি এই মানুহজনৰ বা যিসকল ভুক্তভোগী তেওঁলোকৰ ষ্টেটমেণ্ট লৈছে ইতিমধ্যে দবকা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মহোদয় আহিছে আহি যিকেইজন মানুহৰ পৰা তেওঁ পইচা লৈছে এইকেইজন মানুহ আৰু তেওঁক আটক কৰি লৈ গৈছে আৰু আমাক কৈছে প্ৰয়োজন হ'লে আমাকো মাতিব আমি গৈ আমাৰ ষ্টেটমেণ্ট দিম মই আৰু বহুতো এনেকুৱা আছে আজমল ফাউণ্ডেশ্যন মাৰ্কাজুল মাৰিফ এনে এটি সংস্থা যি সংস্থা অকল হোজাই নহয় অসম নহয় গোটেই ভাৰতবৰ্ষৰ চুকে কোণে দুখীয়া দৰিদ্ৰ ছাত্ৰ তথা সকলো পৰ্যায়ৰ মানুহক সহায় কৰি আছে আৰু এই সংস্থাটোৰ নামত যিসকল মানুহে টকা পইচা কালেকশ্যন কৰি আছে তেখেতসকলক মই আজিৰ এই প্ৰেছৰ মাধ্যমেদি আহ্বান জনাম যাতে এই সংস্থাটোক বদনাম নকৰে আৰু পুলিচ প্ৰশাসনক আমি ধন্যবাদ দিছোঁ লগে লগে আহি যে ব্যৱস্থাটো হাতত লৈছে আৰু আমি পুৰা আশাবাদী পুলিচ প্ৰশাসনে ইয়াৰ উপযুক্ত ব্যৱস্থা ল'ব আৰু লগতে মিডিয়া বন্ধুসকলকো ধন্যবাদ জনাইছোঁ এনে এটা অপ্ৰীতিকৰ ঘটনা তেখেতসকলৰ চকুত ধৰা পৰাৰ লগে লগে তেখেতসকলে আহি যে ইয়াক কৰায়ত্ব কৰিছে তাৰ কাৰণে মই ধন্যবাদ দিছোঁ নিশ্চয় ইয়াত আমি গম পাইছোঁ কাৰণ আমি দেখিছোঁ বাহিৰৰ পৰা কিছুমান মানুহে স্কেনাৰৰ মাধ্যমত ট্ৰেনজেকশ্যন কৰি আছে যে আপোনালোকৰ পইচা আমি দি দিম তাৰমানে এই মানুহজন আগত ৰাখি কিছু এটা ডাঙৰ চক্ৰ ইয়াৰ পিছত আছে আমি আশাবাদী পুলিচ প্ৰশাসনে যিটো প্ৰচেষ্টা হাতত লৈছে এই চক্ৰটো ধৰা পৰিব